জয় আই অসম মোৰ ইউটিউব ফেমিলি আসসালামু আলাইকুম নমস্কাৰ আপোনালোকক মোৰ ইউটিউব চেনেল ইউটিউব ইনফৰ্মাৰ 202 নতুন ভিডিঅ' এটালৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো হৈ গ'ল যিটো হ'বলগীয়া পৰীক্ষা আছিলে এপেণ্ডিক্স পৰীক্ষাৰ কাৰণে আমি ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ, পে'মেণ্টটো কৰিছিলোঁ। তো সেইটোৰ ওপৰত আজি এটা নতুন আপডেট আহিছে। বহুতৰে আধাৰ ভেৰিফিকেশ্যন হোৱা নাছিলে, বহুতৰে এষ্টাব্লিছমেণ্টৰ ফালৰ পৰা ইমেইলটো অহা নাছিলে, ভেৰিফিকেশ্যন মেইল। তো সেই মেইলটো অহা নাছিলে, আপডেট হোৱা নাছিলে আৰু বহুতৰে পে'মেণ্টটো হোৱা নাছিলে। ময়ো এই পৰীক্ষাটোৰ কাৰণেই আবেদন কৰিছিলোঁ। তো মোৰ সকলোখিনি ছাকচেছফুলি হৈ গৈছিলে, কিন্তু বহুতৰ হোৱা নাছিলে। যিসকলে হোৱা নাছিলে তেওঁলোকে ভাবি আছিলে যে আমি পৰীক্ষাটো দিব নোৱাৰিম নেকি বা আমি পৰীক্ষাটোত বহিব নোৱাৰিম নেকি, এনেকুৱা ভাবি আছিলে। কিন্তু নহয়, তেওঁলোকৰ কাৰণেও এটা সুবিধা কৰি দিছে। সুবিধাটো এনেকুৱা ধৰণৰ হ'ল যে তেওঁলোকৰ আধাৰ ভেৰিফিকেশ্যন হোৱা নাছিলে যদি আধাৰ ভেৰিফিকেশ্যন কৰিব পাৰিব। এষ্টাব্লিছমেণ্টৰ ফালৰ পৰা যিটো মেইল আহিব লাগে সেই মেইলটো অহা নাছিলে, যদি সেই মেইলটো এতিয়া আপোনালোকে আহিব আৰু যিটো ফিজ পে'মেণ্টটো হোৱা নাছিলে সেই পে'মেণ্টটো কৰিব পাৰিব। যদি আপোনালোকে আধাৰ ভেৰিফিকেশ্যন নাই হোৱা, আপোনালোকে ভালকৈ আকৌ এবাৰ আধাৰ ভেৰিফিকেশ্যন কৰিবলৈ চাওক। যদি নহয় তেতিয়া আপুনি এক কাম কৰিব, আপোনাৰ যিটো এষ্টাব্লিছমেণ্ট অফিচ আছে তাত যাব, তাত গৈ পিনি আপুনি কমপ্লেইন কৰিব যে মোৰ আধাৰ ভেৰিফিকেশ্যন হোৱা নাই। বা যদি আপোনাৰ যদি ইমেইল ভেৰিফিকেশ্যনটো হোৱা নাই, তো ইমেইল ভেৰিফিকেশ্যনটো তেতিয়া তাত ক'ব পাৰিব যে মোৰ ইমেইল ভেৰিফিকেশ্যন নাই হোৱা। বা আপোনাৰ যদি পে'মেণ্টলৈ কিবা প্ৰব্লেম হৈ আছে সেইটো আপুনি কমপ্লেইন কৰিব পাৰিব, তেওঁলোকে যিমান পাৰে সহায় কৰিব। এতিয়া কথাটো এনেকুৱা ধৰণৰ হ'ল যে যোৱাকালি এটা মেছেজ আহিছিলে, মেছেজটোত কিছুমান ডেট দিছিলে। তো ডেটসমূহ যদি এক্সামৰ কাৰণে চবখিনি কৰিলোঁ, মোৰ চব ছাকচেছফুলি হৈ গ'ল, তো কি মই আকৌ এবাৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব নি বা নতুনকৈ আকৌ কিবা ফিজ দিব লাগিব নেকি, এনেকুৱা কিছুমান ডাউট আহিছিলে। তো সেই ডাউটটো হয়তো চবৰে আহিব পাৰে। তো সেই ডাউটটো মই এতিয়া ভাঙি দিব বিচাৰিছোঁ। ব'লকচোন আমি মেছেজটো দেখাই দিওঁ আপোনালোকক। শিডিউল ফৰ 111 ATS AITT অনলাইন ৰেজিষ্ট্ৰেশ্যন 25 অক্টোবৰৰ পৰা 5 নৱেম্বৰৰ ভিতৰলৈকে আপুনি ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। এক্সাম চেণ্টাৰ মেপিং হ'ব 6 নৱেম্বৰৰ পৰা 20 নৱেম্বৰ। হল টিকেট ডাউনলোড হ'ব 28 নৱেম্বৰৰ পৰা 26 ডিচেম্বৰলৈকে। অনলাইন CBT এক্সামটো হ'ব 27 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰ। হয়তো তেওঁলোকে এই ডেটসমূহ পিছলৈ আকৌ আপডেট দিবও পাৰে, কিন্তু বৰ্তমান এইটো মেছেজে এতিয়া আমাৰ কাৰণে যথেষ্ট। আমি ইয়াত এইখিনি ডেটতে আমি পৰীক্ষাটো দিব পাৰিম বুলি আশা ৰাখিছোঁ। আপোনালোকে চিন্তা নকৰিব, যিসকলৰ ছাকচেছফুলি হৈ গৈছে তেওঁলোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিবও নালাগে আৰু নতুনকৈ আপোনালোকে একো ফিজটো দিব নালাগে, আপোনালোকে একোৱে কৰিব নালাগে। আপোনালোকে আগতে যিখিনি ছাকচেছফুলি হৈ গৈছে সেইখিনিতে হ'ব। আৰু যিসকলৰ ছাকচেছফুলি হোৱা নাছিলে সেই তেওঁলোকৰ বাবে এইটো নতুন আপডেট আহিছে যে তেওঁলোকে ছাকচেছফুলি কৰি ল'ব পাৰে যাতে, তাৰ কাৰণে এইটো এটা নতুন ডেট দিছে। তো আপোনালোকে ভিডিঅ'টো গম পালে, আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট সুবিধা হ'ব বুলি। আপোনালোকে ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যিমান বন্ধু বান্ধৱীসকল আছে সেই সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ। ধন্যবাদ।